তথাপিতো হাজাৰ হাজাৰ 1000 2000 নহয় আজি 4000কৈ অধিক জইন হৈছে আজি। से रोजा 2000 नङा 4000नि खाथियाव लोब लोब BPF दोलोआव जयनिं। प्रमद बर'नि दैदेननाय बिटिआर सरकारखौ रायजो राजाया थारैनो मोजां मोनमाराखै नामा? 4 नं जमदुवार बियाबनि खासियाबारि आर'नाइ गेलेग्रा फोथाराव BPF दोलोनि गेदेर जयनिं हाबाफारि। प्रमद बर'नि दैदेननाय UPPL दोलोखौ नागारनानै BPF दोलोआव गोबां जयनिं। उइलियाम नार्जारिनि दैदेननायाव जमदुवार बियाबनि सुबुंफोरा बिटिसिआव हाग्रामा महिलारिनि दैदेननाय BPF दोलोखौ खुंथाय सरकाराव लाबोनो थाखाय 1000 2000 नङा 4000नि खाथियाव लोब लोब हेफाजाब होफैयो जमदुवार बियाबनि UPPL BJP कंग्रेस आरो GSP दोलोनि सोद्रोमाफोरा। नाथाय मानो साननो गोनां बाथ्राया बेसोदि BPF दोलोआ सरकार गैथ'यै समावनो सरकाराव थानाय दोलोखौ नागारनानै सुबुंफोरा मानो BPF दोलोआव जयनिं जाफैखो? सरकाराव थानाय दोलोनि मावथिफोरा रायजो राजाफोरनि आसा मिजिंखौ फेलें खालामनानै रायजोनि गोसोआव दुखु होजोब्बायसो नामा? बेनो दिनैनि 4 नं जमदुवार बियाबनि सावगारियानो रोखायै फोरमायनाय नुथाय। ট্ৰেইনিং প্ৰগ্ৰামৰ আপোনাৰ যিটো কুৱেশ্যন এই কুৱেশ্যনৰ এনচাৰ মই আগতো দি আছোঁ আজিয়ে দিম যে চৰকাৰ থকা ৰাজনৈতিক দলত জইন কৰাটো বহুত সহজ নহয় জানো, বহুত সহজ, কিন্তু চৰকাৰ নথকা ৰাজনৈতিক দলত জইন কৰাটো বহুত কঠিন। কি দিব পাৰিব? চৰকাৰে নাই। তথাপিতো হাজাৰ হাজাৰ 1000 2000 নহয় আজি 4000কৈ অধিক জইন হৈছে আজি এই জমদুৱাৰ ব্লকত। নেতৃত্ব আমাৰ এই উইলিয়াম নাৰ্জাৰী। আজি UPPL BJP GSP চৰকাৰ থকাৰ সময়তো আজি কিয় জইন হৈছে? প্ৰমোদ বড়ো তেখেতে কি কৰিব পাৰিছে পৰা নাই সকলো ৰাইজে দেখা পাই আছে। কৰিব পাৰিলেহেঁতেন নিশ্চয় জইন নকৰিলা হয়, নহয় জানো, হয় না নহয়? আজি চাওক, মই প্ৰমোদ বড়ো ডাঙৰৰ কথা মই ক'ব ওলোৱা নাই। প্ৰমোদ বড়ো বিচাৰৰ দফাবিলাক কৰিব পৰা যিটো সময় বহুত দূৰত থৈ আহিল, তেখেতে আৰু এই সময় নিশ্চয় নাপাব। কিন্তু মই আজি ক'ব ওলাইছোঁ যে বিশ্বজিৎ দৈমাৰী ছাৰে ষ্টেটৰ ইমান সুযোগ, ইমান ভাল সময়, ইমান ডাঙৰ আসন আৰু চকী বিশ্বজিৎ দৈমাৰীয়ে পাইছে। তেওঁৰ নিজে চকীত বহি পেলাই আইন বনাব পৰা ক্ষমতা বিশ্বজিৎ দৈমাৰী ছাৰ আছে নাই? এই নিজে আইন বনাব পাৰে, গোটেই ইমপ্লিমেণ্টেশ্যন কৰিব পাৰে বিশ্বজিৎ দৈমাৰী ছাৰে। বিশ্বজিৎ দৈমাৰী নহ'লে নহ'ব, বিশ্বজিৎ দৈমাৰী ছাৰে য়েছ বুলি এপ্ৰুভ কৰি দিলে চব আইন হৈ যায়। এতিয়া চাওক, আমাৰ বিটিআৰৰ দফাবিলাক এতিয়া বৰ্তমান যিটো বিশ্বজিৎ দৈমাৰী ইমান পাৱাৰফুলত চকীত বহি আছে, তেওঁ নিজে কৰিব পাৰে, প্ৰমোদ বড়োক নালাগে। তেখেতে বিটিআৰৰ দফাবিলাক নিজে আইন বনাই পেলাই যিটো ৰেফাৰেঞ্চ লৈ পেলাই তেওঁ সম্পূৰ্ণ কৰিব পাৰে। মই এটা কথা আপোনালোকে উল্লেখ কৰিব খুজিছোঁ, স্কুল আৰু কলেজ প্ৰভিঞ্চিয়েলাইজ ষ্টেটে নিজে কৰিম বুলি মুখেদি নহয়, একৰ্ডত লিখা আছে, দফা আছে যে স্কুল কলেজটো প্ৰভিঞ্চিয়েলাইজ কৰি দিম বুলি। প্ৰমোদ বড়ো ডাঙৰে কৰিব পৰা নাই, কিন্তু বিশ্বজিৎ দৈমাৰী ছাৰটো কৰিব পাৰিলে হয়। তেওঁ নিজে চহী কৰিলে পাছ কৰিব লাগে বুলি পাছ হৈ যায়। ইমান পাৱাৰ বিশ্বজিৎ দৈমাৰী ছাৰৰ এই কলমটো বৰ্তমান, কিন্তু এটাও গুৰুত্ব কিয় দিয়া নাই? এইটোৱে আমাৰ প্ৰশ্ন। বিশ্বজিৎ দৈমাৰী ছাৰ অন্তত বড়ো জাতিৰ কাৰণে এগ্ৰিমেণ্টৰ এই স্পিৰিটত যিবিলাক দফা আছে, এই ডেকা ল'ৰাবিলাকক ৰিক্ৰুটমেণ্ট ফ্ৰী কৰি দিম, ৰিক্ৰুটমেণ্ট কনচিডাৰ কৰি দিম বুলি বিটিআৰৰ ৰাইজবিলাক, এই ডেকা ল'ৰাবিলাক, ইউথবিলাকক অন্তৰ্ভুক্ত কৰিম বুলি কৈছিল। এইবিলাক কিয় দায়িত্ব লোৱা নাই? কিয় আইন কৰা নাই? বিশ্বজিৎ দৈমাৰী আইন কৰিব পাৰে, যিটো ক্ষমতা তেখেতৰ আছে। এইখিনি ক'লোঁ। আৰু বিটিআৰৰ এই যিমানখিনি দফা কৰিব লগা আছিল, প্ৰমোদ বড়ো ডাঙৰীয়া বহুত দূৰত আছে, থাকি গ'ল, তেখেতে আৰু কৰিব নোৱাৰে। আগতো মই কৈ আছোঁ, ৱেলকাম কৰি আছোঁ যে এই বৰ্তমান যিটো চৰ্চা চলি আছে BPP UPPL ইউনিটি হ'বলৈ গৈ আছে,
ইউনিফিকেশ্যন কৰিব মিডিয়া দেখা পাই আছোঁ কিন্তু মই আগতে কৈ আছোঁ ৰাইজে সদায় ইউনিটি বিচাৰে কিন্তু ৰাজনীতিক দলৰ নেতাবিলাকে এই ইউনিটিটো ব্ৰেক কৰে ছিন্ন ভিন্ন কৰে এতিয়া ৰাইজে বিচাৰি আছে আমি বুজি পোৱা নাই কেনেকুৱা ছিষ্টেমত ইউনিটি হ'ব সঁচাকৈ যদি প্ৰমোদ বড়ো ডাঙৰীয়াই যদি নিজৰ ভুল স্বীকাৰ কৰিব পাৰে এই BTC মোৰ কাৰণে দুৰ্বল হৈছে এই BTR মোৰ কাৰণে একো কৰিব পৰা নাই বুলি নিজে যদি একচেপ্ট কৰি লয় ইউনিটি হ'বই দীপেন বড়ো ডাঙৰীয়াই নিশ্চয় কৈছে BTC বৰ্তমান বিপদজনক BTC সুৰক্ষিত নহয় কি কাৰণ হৈছে নেতৃত্ব দিব পৰা নাই তাৰ কাৰণে হাগ্ৰামা মহিলাৰীক এই BTRক বা BTCক বাচাবৰ কাৰণে আমন্ত্ৰণ কৰিছে এই আমন্ত্ৰণ কৰা যিটো প্ৰচেছ চলি আছে আশীৰ্বাদ ৰাইজে কৰক ৰাইজে বিচাৰিছে যিটো আৰু হ'বও পাৰে কিন্তু মই অন্তিম বা শেষত ক'লোঁ প্ৰমোদ বড়োৱে যেতিয়া নেকি মোৰ কাৰণে BTC ধ্বংস হৈছে মোৰ কাৰণে একো কৰিব পৰা নাই বুলি একচেপ্ট কৰি লয় এই ইউনিফিকেশ্যন বা ইউনিটি হ'ব পৰা কথা সঁচাকৈ ছাকচেছ হ'ব বুলি মই কামনা কৰোঁ এইটো মই ব্যক্তিগত হিচাপে কৈছোঁ